ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 5ৰ ইংৰাজীৰ লেচন নম্বৰ 4 চন্দ্ৰয়ান 1 এ মিছন টু দ্য মুন পাঠটোৰ অসমীয়া ভাঙনি এই ভিডিঅ'টোৰ জৰিয়তে বুজাই দিছোঁ। চন্দ্ৰয়ান 1 এ মিছন টু দ্য মুন। চন্দ্ৰযান 1 চন্দ্ৰলৈ এক অভিযান। অক্টোবৰ 22, 2008 22 অক্টোবৰ 2008 ইজ এ ৰেড লেটাৰ ডে ফৰ ইণ্ডিয়া। ভাৰতৰ বাবে এক মনত ৰাখিবলগীয়া দিন। ডেট ডে সেইদিনাখন শ্ৰীহৰিকোটা ৱাজ বিজি উইথ এক্টিভিটিজ। শ্ৰীহৰিকোটা কাম কাজত ব্যস্ত আছিল। পিপুল অফ ইণ্ডিয়া ভাৰতৰ মানুহখিনি ৱেৰ এনজিয়াছ উৎকণ্ঠিত আছিল। টু হিয়াৰ শুনিবলৈ এবাউট দ্য ছাকচেছ অফ চন্দ্ৰয়ান 1 চন্দ্ৰযান 1ৰ সফলতাৰ বিষয়ে। ইট ৱাজ এ মিছন টু দ্য মুন এইটো এটা চন্দ্ৰলৈ অভিযান আছিল। 2008 চনৰ 22 অক্টোবৰ তাৰিখটো ভাৰতৰ বাবে এক মনত ৰাখিবলগীয়া দিন। সেইদিনাখন শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান 1 নামেৰে চন্দ্ৰলৈ পঠিওৱা অভিযানটোৰ সফলতাৰ বিষয়ে ভাৰতবাসীয়ে জানিবলৈ উৎকণ্ঠিত হৈ আছিল। ডু ইউ ন' তুমি জানানে? হুৱেৰ শ্ৰীহৰিকোটা ইজ শ্ৰীহৰিকোটা ক'ত আছে? ইট ইজ এন আইলেণ্ড এইটো এটা দ্বীপ ইন দ্য ইষ্ট কোষ্ট অফ অন্ধ্ৰ প্ৰদেশ অন্ধ্ৰ প্ৰদেশৰ পূব উপকূলত অৱস্থিত। শ্ৰীহৰিকোটা ইজ এবাউট 100 কিলোমিটাৰ ফ্ৰম চেন্নাই। শ্ৰীহৰিকোটা চেন্নাইৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰৈত এণ্ড আৰু ইট লাইজ অন দ্য বে অফ বেংগল ই বংগোপসাগৰত পৰে বা অন্তৰ্গত। ওৱান্স এসময়ত দিছ আইলেণ্ড এই দ্বীপটো ৱাজ এ পেৰাডাইজ স্বৰ্গ আছিল ফৰ নেটিভ এণ্ড মিগ্ৰেটৰী বাৰ্ডছ তাত বাস কৰা আৰু পৰিভ্ৰমী চৰাইৰ বাবে। টুডে আজি ইট ইজ এ এইটো এটা বিজি স্পেচপৰ্ট ব্যস্ত মহাকাশ বন্দৰ। ৰকেটছ আৰ লঞ্চড ফ্ৰম স্পেচপৰ্ট ৰকেটবোৰ নিক্ষেপ কৰা হয় মহাকাশ বন্দৰৰ পৰা। ৰকেটছ আৰ ইউজড ৰকেটৰ ব্যৱহাৰ হয় টু পুট স্থাপিত কৰিবলৈ দ্য ছেটেলাইট অৰ স্পেচ ক্ৰাফ্ট উপগ্ৰহ বা মহাকাশযান ইনটু দেয়াৰ অৰবিটছ সিহঁতৰ কক্ষপথত। ডু ইউ ন' তুমি জানানে? দ্য ডিফাৰেঞ্চ বিটুইন এ ছেটেলাইট এণ্ড এ স্পেচক্ৰাফ্ট এটা উপগ্ৰহ আৰু এখন মহাকাশযানৰ পাৰ্থক্য। এ ছেটেলাইট এটা উপগ্ৰহ মুভছ ৰাউণ্ড দ্য আৰ্থ পৃথিৱীৰ চাৰিওকাষে ঘূৰে বাট কিন্তু এ স্পেচক্ৰাফ্ট এখন মহাকাশযান মুভছ ইনটু দ্য স্পেচ মহাকাশত ঘূৰে আৱে ফ্ৰম দ্য আৰ্থ পৃথিৱীৰ পৰা দূৰৈত। শ্ৰীহৰিকোটা অন্ধ্ৰ প্ৰদেশৰ বংগোপসাগৰৰ পূব উপকূলত অৱস্থিত এটা দ্বীপ যিটো দ্বীপ চেন্নাইৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰৈত। এসময়ত সেই দ্বীপটো পৰিভ্ৰমী বা তাতে বাস কৰা চৰাইৰ বাবে স্বৰ্গ যেন আছিল কিন্তু আজি সেইটো এটা ব্যস্ত মহাকাশ বন্দৰ অৰ্থাৎ মহাকাশলৈ ৰকেট পঠিওৱা এটা ষ্টেচন। এটা ছেটেলাইট আৰু এখন মহাকাশযানৰ মাজৰ পাৰ্থক্যটো হ'ল যে ছেটেলাইটে পৃথিৱীৰ চাৰিওকাষে ঘূৰে কিন্তু মহাকাশযান পৃথিৱীৰ পৰা দূৰৈত মহাকাশত বিচৰণ কৰে। নেক্সট পেৰেগ্ৰাফ দ্য ফাৰ্ষ্ট বিগ ৰকেট ৱাজ চেণ্ট আপ ফ্ৰম শ্ৰীহৰিকোটা ৱাজ SLV-3 অন আগষ্ট 10, 1979 1979 চনৰ 10 আগষ্টত শ্ৰীহৰিকোটাৰ পৰা পঠিওৱা প্ৰথম ডাঙৰ ৰকেটটো হ'ল SLV-3 ইট কেৰিড ই কঢ়িয়াইছিল এ ছেটেলাইট এটা উপগ্ৰহ নেমড ৰোহিণী নামৰ। দ্য ৰকেট PSLV CLI ৱাজ চেণ্ট আপ অন 22 অক্টোবৰ 2008
ৰকেট PSLV CLIক পঠিওৱা হৈছিল 22 অক্টোবৰ 2008 চনত। It carried the spacecraft Chandrayaan-1. ই মহাকাশযান চন্দ্ৰযান 1ক কঢ়িয়াই নিছিল। It reached its destination. ই ইয়াৰ লক্ষ্যস্থান on 25 November 2008. 25 নৱেম্বৰ 2008 চনত পাইছিলগৈ। The spacecraft মহাকাশযানখনে covered about 3.8 লাখ কিলোমিটাৰ, প্ৰায় 3.8 লাখ কিলোমিটাৰ গতি কৰিছিল। আৰু began to revolve at an altitude of 100 কিলোমিটাৰ, আৰু ঘূৰিবলৈ আৰম্ভ কৰিছিল চন্দ্ৰপৃষ্ঠৰ পৰা 100 কিলোমিটাৰ ওপৰত, around the moon, চন্দ্ৰৰ চাৰিওকাষে। শ্ৰীহৰিকোটাৰ পৰা 10 আগষ্ট 1979 চনত প্ৰথম ডাঙৰ ৰকেট SLV-3য়ে ৰোহিণী নামৰ এটা উপগ্ৰহ কঢ়িয়াই নিছিল। চন্দ্ৰযান 1ক কঢ়িয়াই নিয়া ৰকেট PSLV CLIক 22 অক্টোবৰ 2008 চনত পঠিওৱা হৈছিল। ই প্ৰায় 3.8 লাখ কিলোমিটাৰ অতিক্ৰম কৰি 2008 চনৰ 25 নৱেম্বৰত চন্দ্ৰৰ চাৰিওকাষে চন্দ্ৰপৃষ্ঠৰ পৰা 100 কিলোমিটাৰ ওপৰত ঘূৰিবলৈ আৰম্ভ কৰিছিল। নেক্সট পেৰাগ্ৰাফ। The mission of Chandrayaan-1 was চন্দ্ৰযান 1 অভিযানটো আছিল to collect information about the moon, চন্দ্ৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ। It carried 11 scientific instruments. ই 11টা বৈজ্ঞানিক সঁজুলি কঢ়িয়াই নিছিল। Of these, সেইবোৰৰে 5 were 5টা manufactured in India, ভাৰতত নিৰ্মাণ কৰিছিল। They took, সিহঁতে লৈছিল pictures of the moon's soil, চন্দ্ৰৰ মাটিৰ ফটো। They, সিহঁতে gathered information, তথ্য গোটাইছিল about the moon's hills, valleys, craters, minerals, chemicals, etc. চন্দ্ৰৰ পাহাৰ, উপত্যকা, জ্বালামুখী, খনিজ পদাৰ্থ, ৰাসায়নিক দ্ৰব্য আদিৰ বিষয়ে। চন্দ্ৰযান 1 অভিযানটো চন্দ্ৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবৰ বাবে পঠিওৱা হৈছিল। ই কঢ়িয়াই নিয়া 11টা বৈজ্ঞানিক সঁজুলি 5টা ভাৰততে নিৰ্মাণ হৈছিল, যিবোৰে চন্দ্ৰপৃষ্ঠৰ ফটো আৰু তাত থকা পাহাৰ, জ্বালামুখী, উপত্যকা, খনিজ পদাৰ্থ, ৰাসায়নিক দ্ৰব্য আদিৰ বিষয়ে তথ্য সংগ্ৰহ কৰি ভাৰতীয় বৈজ্ঞানিকসকললৈ পঠিয়াইছিল। কিবা বুজি নোপোৱা থাকিলে কমেণ্ট কৰি জনাই দিবা।